আৰে মানে চোৱা কোন মদন মাহী নতুন মোবাইলটোত হাই বুলি কৈ দিয়া এবাৰ মদন মাহীয়ে ভ্লগ বনাব নহয় তোমাক একদম বিচনাত পৰি আছে দেখাব যথা একো নাই এইবিলাক মই এনেই কৈছোঁ হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? মোৰ ভালেই বাৰু। এয়া আহিছোঁ আমি বাৰ ঘৰলৈ গুৱাহাটীত। বাৰ শাহুৱেক আৰু বায়েক আছে আৰু আমাৰ ল'ৰা ছোৱালীকেইটা আহি পেলাই ইয়াতে পৰা খেলিবলৈ লৈছে। যিহেতু ঈদৰ বন্ধ, গতিকে পৰীক্ষাও শেষ হৈছে, গতিকে বাহঁতৰ ঘৰলৈকে আহিলোঁ আৰু দুদিনৰ কাৰণে। সিহঁতেও আহি ভাল পায়, গতিকে লৈ আহিলোঁ। সিহঁতে খেলিবলৈ লৈছে এতিয়া। বহুত দিন হৈ গ'ল মই ইউটিউবত ভিডিঅ' আপলোড দিবই পৰা নাই। মানে বৰ এলেহুৱা মই আচলতে। এতিয়াৰ পৰা চেষ্টা কৰিম ভিডিঅ'বোৰ দিবৰ কাৰণে। এয়া দেখিছেনে, বাৰ ঘৰলৈ আহি বাগিচা চাবলৈ আহিলোঁ আৰু ওপৰত এনেদৰে ইমান ধুনীয়াকৈ ফুলনি বাগিচাখন লগাই থৈছে। ইমান ধুনীয়া লাগিছে, ফুলবোৰো ধুনীয়াকৈ ফুলি আছে। ভাল লাগিছে মানে দেখি পেলাই। এইফালে ৰাতি হৈ গ'ল আৰু ৰাতি সাজ খাবলৈ আজি বিৰিয়ানী বনাইছে বায়ে, আৰু এইফালে চিকেন মেৰিনেশ্যন কৰি থৈছে ধুনীয়াকৈ, দৈ চৈ দি পেলাই, যিবোৰ বেছিকছ মছলা দি পেলাই ধুনীয়াকৈ মেৰিনেশ্যন কৰি থৈছে। আৰু চিকেনটো দেখিবলৈ বৰ ধুনীয়া লাগিছে। আনফালে এয়া পিঁয়াজ কাটি পেলাই কেৰাহীত দিয়া হৈ গ'ল, পিঁয়াজ ভাজি ল'ব এতিয়া। আৰু আমি মজাছে খাম আৰু আজি বিৰিয়ানী একদম। আনফালে এয়া কেক বনাইছে। এটা কেক হৈ গ'ল, অলৰেডি হৈ গ'ল। সেই কেকটো খায়ো শেষ হৈছে, প্ৰায় অকণমান আছে আৰু এটা কেক বহাইছে। এতিয়া এইফালে কাপ কেক বহাই দিছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে। ইমান ধুনীয়া লাগিছে, বাপৰে! টেষ্টি টেষ্টি কেক। কাপ কেক কেইটা যে দেখিয়ে মৰম লাগিছে দেই। দেখোঁতেই মানে খাওঁ 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 লাগিছে। প্ৰথম কেকটো যিহেতু ভিডিঅ' বনোৱা নহ'ল, এইটো কেক দেখিছেনে কেনেদৰে অভেনত দিছে, আৰু কাপ কেক কেইটাও এনেকৈ ধুনীয়াকৈ দি দিছে আৰু অভেনত, আৰু এইফালে হৈ থাকিব। এয়া কেক হোৱালৈকে আমি বিৰিয়ানীখিনি চাই লওঁ এতিয়া। এইটো চাইডে আমাৰ বিৰিয়ানীও হৈ গ'ল। এয়া ইমান ধুনীয়া লাগিছে বিৰিয়ানীখিনি, বাপৰে! গোন্ধটো যে কিমান ধুনীয়া লাগিছে, খাওঁ খাওঁ লাগিছে। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজিছে বিৰিয়ানী। এইফালে মুনুকণক ভিনদেউৱে জোকাবলৈ ধৰিছে, যিহেতু মুনুকণে বহুত ভয় খাইছিলে ভিনদেউক আৰু মামাকক। এই পিছফালে দেখিছেনে মামাক আছে, মামাকলৈও বহুত ভয় খায়, টিপ মাৰি থাকে মানে। একো আৱাজ নকৰে, টিপ মাৰি চাই থাকে আৰু ভয়তে। এতিয়াও কিন্তু ভয়টো কমা নাই, যদিও বহুতখিনি কমিলে আগতকৈ। সেইখিনিয়ে আৰু।
এতিয়া ৰাতি বহুত হৈ গৈছে, খাবলৈ সময় হৈছে, গতিকে সকলোকে এতিয়া ভাত খাবলৈ দিয়া হ'ব, বিৰিয়ানী খাবলৈ দিয়া হ'ব। যিহেতু ইহঁতে ইয়ালৈ আহিলে কেৱল মোবাইল, টিভি আৰু টিভিত মানে গেম, এইকেইটা বস্তুৱেই মানে গোটেই দিনটো সিহঁতৰ, বাকী আৰু কাম নাই। আমি কিন্তু আগতে মামাহঁতৰ ঘৰলৈ গ'লে বা য'লেই নাযাওঁ, জেঠাইহঁতৰ ঘৰলৈ গ'লে আমি কিমান যে বেলেগ বেলেগ খেল খেলোঁ, কিমান যে কথা পাতোঁ, ইটোৱে সিটোৰ কথা কওঁ, সিটোৱে সিটোৰ কথা কওঁ, এনেধৰণৰ কিছুমান ঢেৰ কথা পাতোঁ ন। কিন্তু ইহঁতৰ আজিকালি অকল টিভিৰ গেম, মোবাইলৰ গেম, সেইবিলাকতে ব্যস্ত, সেইবিলাক কথাই পাতিব। এয়া বিৰিয়ানী খাবলৈ ষ্টাৰ্ট কৰি দিলে, আৰু সিহঁতৰ যিহেতু বিৰিয়ানী ফেভৰেট হয়, গতিকে খুব ভাল পাইছে খাই, খুব মানে এনজয় কৰিছে। আনফালে মুনুকনেও খাবলৈ ল'লে। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।